Hi guys, welcome back to my YouTube channel. Aro aji moi blog eta post korim boli bhabisu. Bahut din mane guys ebosore hobo sage ma blog diyai na eko diyai na. Aro mo YouTube channel to guys moi bhabisilu nosola boli tothapio ma hote kole ma bhonti aro bahut support korise aro koyu ase hedina moi mane actually rastat goisilu যাওতে এজনী বাজনী লগ পালো বাজনী হুদি আছে যে তুমি কিয় ব্লগ দিয়া না এনেকৈ তেনো তাৰ পিছত মই কলো আৰু মানে মোৰ একচুয়ালি আজি এবছৰ ধৰি এটা আজি মান দিন দিয়া নাই যেহেতু ব্লগটো মোৰ কিবা মানে কথা আছে হেটো মানে মই দিয়া নাছিল তাৰছত মই ভাবিলো নেদিও বুলি কিন্তু আপোনালোকে গম পাইছে নহয় লাষ্ট ভিডিও মই সাকে কুচবিহাৰৰ ভিডিওটো দিছিলো আৰু মই কৈছিলো যে মোৰ দেউতাৰ অসুখ হৈ আছিল তো হেটো কাৰণে আমি কুচবিহাৰত গৈ আছিলো আৰু মানে দেউতা এতিয়া নাই তো হেটো কাৰণে ভাবিছিলো নবনা বুলে মই গাইস কি খবৰ মানে গম পালে কথাটো আপোনালোকে মানে দেউতা নাই যদিও বাৰ বহুত ইচ্ছা আছিল ইউটিউব চেনেলটোৰ বাবে বহুত আশা আছিল আৰু তাই তাৰ কাৰণে আমি মাৰো মই কলো আৰু মানে চেনেলটো মই এটু হিচাপে কোনে প্ৰফেশনাল টু কৰা নহয় মানে মেমৰিজ হিচাপে থৈছিল এটা ভালো লাগে আজি ইমানখিনি কৰিলো যে মানে দেউতাক দেখা পাই আছিল তো এটো কাৰণে ভন্টিও কলে কৈছে বা কৰা তো কাৰণে মানে এটা মেমৰিজ হে লুকাই থাকে ভিডিঅ'বোৰৰ মাজত তো এই কাৰণে বাক বনাব দিলো আপোনালোকেও সাপোর্ট কৰিব আপোনালোকৰ সাপোর্ট লাগিব আপোনালোকে চাব হেটো কাৰণে আৰু একচুয়ালি এটো ভিডিও মই যোনটো পোষ্ট কৰিব ওলাইছো বৰ্তমান এতিয়া নহয় গাইস বহুত মাহ আগৰে মাৰ্চ মানৰ হয় তো এতিয়া হলো হেটো পোষ্ট কৰি দিও আৰু আমি এতিয়া মানে বহুত দিন ঘৰৰ পৰা ওলোৱা নাছিল তেটো কাৰণে অলপ ফুৰিব গৈছিলো মাহিৰ ঘৰত তো আপোনালোকে চাব গাইস আৰু প্লিজ সাপোর্ট কৰিব আৰু কি হয় নাজানো সাপোর্ট কৰি অলপ ভাল লাগে আৰু গাইস এটা কথা কও কিবা এটা ভালো আছে আৰু ভাল নেক্সট ভিডিও কেটামান নেক্সট ভিডিও কেটামান ভাল ভিডিও পাব আৰু কিবা মানে আপকামিং আহি আছে আৰু তো এতিয়া গাইস আমি ট্ৰেইনত উঠিলোহে আৰু ষ্টেচনত ভিডিও কৰা নহলে আৰু এতিয়া আমি গৈ আছো বহুত দিনৰ মূৰত উঠিলো মানে আপোনালোকে চাই থাককচোন আমাৰ লগত আৰু এতিয়া গাইস আমি মানে ডিমাপুৰ যেতিয়া পাইছো তেতিয়া ভিডিওটো কৰা নহলে তাৰ পিছত মহাই লব আহিছে আৰু এতিয়া গৈ আছো আমি কোহিমা এতিয়া নাগালেণ্ডত সোমালোহি তাৰ পিছত এতিয়া কোহিমাত যাম আমি কোৱা নাছিলো নহয় তো এই কাৰণে গৈ আছো কোহিমা পাইছোহি কিন্তু আমি এটা বেলেগ ৰাস্তাতে আহিছিলো তাৰ পিছত আমাৰ গাড়ীখন ফাঁচি গৈছে ৰাস্তাটো পুৰা বেয়া হৈ গৈছে এটা নীল বেলেগ লগা হৈছে আমি ৰাস্তা টানি গৈছো গোটেইবোৰে গোটেই শিলৰ ৰাস্তা ঠিক হৈ গ'ল গাড়ীখন in 100 meters turn right আহি গ'ল আৰু বাছি গেলে অমা কেনেকুৱা লাগিল এক্সপেৰিয়েন্সটো গাড়ীৰ এনেকুৱা বাপৰে head north toward national highway 2 টেনশন লাগি গৈছিল আমাৰ দে এটা ঠিক হ'ল ফাইনালি গাইস পালো দিও কোহিমা মানে মহাহতৰ কেম্পাস পালো আৰ্মি কেম্প আৰু ইয়াতে খুমাই ফেলে মান ভাল লাগিছে মানে এন্ট্ৰি কৰি এইখন ইয়াৰে মানে গেট পাস হয় আৰু ইয়াতে গেট পাস কৰে আগত আছে দেখা পাইছে নহয় চেম্পিয়নছ তাতে নাম এন্ট্ৰি কৰি লৈছে এটা বহুত ধৰণৰ ৰুলস বোৰ মানিব লগা হৈছে এটো দেখা পাইছে মছজিদ মন্দিৰ তাৰপিছত চাৰ্চ আৰু কিবা বহুত আছে বলে মই ভালকৈ দেখাম বাৰু যদি পাৰো ইয়াতে আহি ফেলে দুইজনৰ মৰম চ গাইস
এতিয়া গাইজ আমি অলপ ইভিনিং ৱাক কৰিব আহিছোঁ ইভিনিং ৱাক মানে আমি এনেই ফুৰিব আহিছোঁ আমি গোটেইকেইজনে এতিয়া অলপ ফুৰোগৈ দেখাই আছে মাহীয়ে ইয়াৰ ঠাইডোখৰ নাম আই লাভ চিচুমা আৰু এইটো হ'লে কিবা ক্লাব ইয়াৰে আৰ্মিৰে আৰু এইবোৰ ফাৰ্ষ্টে অলপ কিবা খাওঁ বুলি ভাবিছিলোঁ তাৰপিছতচোন ইহঁতে খাবৰে গাইজ চাব চ' গাইজ এই দুটা বাচ্ছা আৰু এইটোতো খাছ কৰি বেছি বাচ্ছা ইজনে আমাৰ মাহীদেউ আনিছে আৰু দচা তো গাইজ কালি আমি আহি পাইছিলোঁ যে কহিমাত আৰু আজি অহাৰ পৰা বৰষুণে দি আছে কাৰণে একো দেখাব পৰা নাই বাহিৰত ওলোৱাই নাই আৰু এতিয়া মই ইফতাৰীৰ কাৰণে যোগাৰ কৰিম বুলি ভাবিছোঁ আৰু মা কৰিয়ে আছে মায়ে মানে বানানাৰ পিঠা বনাই আছে আৰু মই এতিয়া বানানাৰ চেক বনাম পিঠা আমি খাব পাম নে নাই বাবা টুইনিং কৰিছোঁ বাৰু গাইজ হেল্ল' গাইজ বলক গাইজ এয়া গাইজ মায়ে বনাই আছে বানানা পিঠা কলৰ পিঠা কলৰ পিঠা কল হলে গা খাতি সমান বল হয় না সেইকাৰণে বনাই কল আছে নাখায় না পিঠাৰ লগত মিলাই দিছো শুনিছে গাইজ আৰু এতিয়া মই বনাম গাইজ বহুত ভাগৰ ধৰিছে খোজকাঢ়ি লৈ আনিছে ইহঁতে আজি কাৰণ কালিতো যোৱাকালিৰ পৰা বৰষুণ দি থাকিলে সেইকাৰণে আজি অলপ ভাবিলোঁ ফুৰিম বুলি বেছি খোজকাঢ়ি অৱস্থা নাই আৰু বোলে বহুত ওপৰত যাব লাগিব আপোনালোকক দেখাই আছোঁ গাইজ গৈ আছোঁ গাইজ পিন্ধি উঠিব আছে আৰু মোৰতো হালাত নষ্ট বাইদেউ যাতে এখন পিন্ধিছে সেইখিনি ঠাইৰ নাম হেলিপড আৰু আমি যামগৈ আজি নাযাওঁ বেলেগ দিনা যাম এতিয়া গাইজ খোজকাঢ়ি আমি যে কৈছিলোঁ অলপ ফুৰিবলৈ আহিছোঁ ইয়াতে আহিছোঁ মায়ে অলপ কিবা শ্বপিং কৰিব সেইকাৰণে অলপ ঘৰুৱা বস্তুৱে ল'ব তো আপোনালোককো দেখাও বলকচোন আপোনালোকক সেইদিনা অহা টাইমত দেখাইছিলোঁ যে মন্দিৰ মছজিদ একেলগে থকা তো আজি আহিছোঁ চাবলৈকে ওচৰতে তো ভাল লাগে ইমান ধুনীয়াকৈ লাগে মন্দিৰ মছজিদ চাৰ্চ গুৰুদ্বাৰ চব একেলগে আছে আৰু মানুহবোৰৰ মানে ইয়াতে যিহেতু আৰ্মি হয় ন একতা গোটেই যায় সেইকাৰণে একেলগে নিজৰ নিজৰ ধৰ্মৰ প্ৰাৰ্থনা কৰে আৰু ঠাইডোখৰো বহুত ধুনীয়া কচু গুটি ৰাতিপুৱা ইয়াতে গা ধুব লগা হৈছে কাপোৰ মেলিব লগা হৈছে কাপোৰ ধুব লগা হৈছে কি যে হ'ব তাইৰ জীৱনটো বাই দ্য ৱে ময়ো এতিয়া গা ধুম গাইজ এনে এবাৰ ভিউটো দেখাওঁ ৰ'ব আপোনালোকক চাওক গোটেই পাহাৰৰ ভিউ মই বাৰু তাকেতো ইমান মানে ক্লিয়াৰ নহয় আৰু কিন্তু বহুত ধুনীয়া ভিউ আহে ইয়াৰ পৰা আজি আহিছোঁ গাইজ আমি হেলিপেড বুলি ইয়াতে ঠাইডোখৰ আৰু ইয়াতে বোলে মানে শুনিছোঁ আৰু হেলিকপ্টাৰবোৰ লেণ্ড কৰে
সেইকাৰণে কালি আহিছিলোঁ, কালি ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আজি দেখাব আহিছোঁ আপোনালোকক ঠাইডোখৰ। বহুত ভাল লাগে আৰু এয়াই হ'ল হেলিপড আমি চাবলৈ আহিছোঁ যে। আৰু এই দুজনী কিউট মানে খুচি আৰু নব্যা। মই মানে গাইজ চবকে ফটো তুলি দি আছোঁ, কিন্তু মোক তুলি দিয়া কোনো নাই। সেইকাৰণে মাহীৰ ডাঙৰ ল'ৰাটোক মানে ভাইটিক কৈ আছোঁ যে মোক ফটো এখন তুলি দিয়া, কিন্তু গাইজ এখনো ভালকৈ তুলি নিদিয়ে। ফটো তুলিব আহিছিলোঁ, কিন্তু ৰ'দ নাই, একো নাই, ঠাণ্ডা পুৱাই ধুনীয়াকৈ ৰ'দ দি আছিলে। এতিয়া আৰু ফটো বৰ ভাল নহ'ল, সেইকাৰণে যাওঁ আৰু ভিউটোৱে ভাল লাগিছে, ভিউটোৱে চাই যাওঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। চাচোন মানুহৰ ভৰ্তি, বান্দৰ দুটা চটি বাচ্ছি। মা কি বনাই আছা? ইফতাৰীৰ কাৰণে তৈয়াৰী কৰি আছোঁ। পোলাও। হেল্ল' গাইস, বিৰু আৰু মই বনাম না। গাইস বিৰু এপনে আহা। হেই গাইস, হাই গাইস। ইডলি এয়া মিণ্টু আমাৰ মাজু মাহীয়ে ইডলি বনাইছে, আৰু এয়া চাম্বাৰ। গাইজ আমি এতিয়া ম'ম' খাব আহিছোঁ। মাহীয়ে ম'ম' খুৱাব বোলে, আৰু ইফতাৰীৰ পিছতে ম'ম' খাওঁ। খাবা নেকি? ইয়াতে গাইজ সকলোৱে মিলি একেলগে আৰু মানে হোলী খেলিব পাৰে, তাকে চাব আহিছোঁ। আমি নলগাওঁ গাইজ, ইয়াতে চবে হোলী খেলি আছে, বাট আমি নলগাওঁ। পুৰা গাইজ পানী মাৰিছে একদম। ৰিলছ বনাই আছো মই। এতিয়া আমাক ইভিনিং স্নেক্সৰ কাৰণে ওচৰৰ আণ্টি এজনীয়ে মাতিছে, আৰু ইয়াতে মানে সদায় বোলে ইভিনিঙত এঘৰে চবে একেলগ হৈ পেলাই এনেকৈ ইভিনিঙত খায় আৰু একেলগে। সেইটো কাৰণে আমাক মাতিছে, আহিছোঁ। तो देखाऊंगी ना मैं आंटी को। यूट्यूब पे चले आंटी हम लोग के लिए पकौड़ा बना रहे हैं गरम गरम। Hey guys, আজি আমাৰ ইয়াতে কহিমাত লাষ্ট ডে আৰু বাহ কেনেকুৱা লাগি আছে লাষ্ট ডে আজি। ঘৰত যাম ভালো লাগি আছে, আৰু ইয়াৰে পাহাৰৰ নেচাৰবোৰ চাব নাপাম, সেইটো কাৰণে বেয়া লাগি আছে। সদায় ঘূৰিলো থাকিলেতো আৰু ক'তনো ইমান ওলাও যায়, মানে তাতেও পাহাৰ আছে, কিন্তু তথাপিও ইমান ওলাইতো ইয়াতে আৰু সদায় ওলাইছোঁ। বিৰো হেল্ল', আমাক মিছ কৰিবানে নাই? এতিয়া আমি আছোঁ চাৰ্লি কোম্পানীৰ পিনে ন, চাৰ্লি কোম্পানী হ'লে এনে অলপ মানে ভিউ চাই আছোঁ, চাব। ইয়াতে আজি পুৱাৰ পৰাই বোলে ইয়াতে মানে চব্জি ভাগাব, আৰু সেইকাৰণে ইয়াতে চবেইবোৰ ঠিক ঠাক কৰি আছে, আৰু আমি পুৱাৰ পৰাই চাব আহিছোঁ। আৰু আমি যে যাম বুলি কৈছিলোঁ আমাৰ লাষ্ট ডে বুলি কালি, কিন্তু নহ'লে গাইজ যেনে ইয়াতে লেণ্ডশ্লাইড হৈছে। কালি দিনটো বৰষুণ দিছে, দিনে ৰাতি, সেইটো কাৰণে আজি যোৱা নহ'লে। এতিয়া অহাকাইলৈ যাম আমি। এতিয়া অলপ আমি ফুৰিব আহিছোঁ, অলপ নহয় বহুত দূৰ খোজকাঢ়ি আহিছোঁ, হালত বেয়া, কিন্তু বহুত ধুনীয়া ঠাইডোখৰ। ইহঁতে কৈছিলে কিবা খাব বোলে, সেইকাৰণে লৈ আনিছিলোঁ।
চাগে বন্ধই নেকি বন্ধ যেনে পাইছোঁ আৰু বহুত ধুনীয়া ঠাইডোখৰ আপোনাক দেখাই আছোঁ ৰ'ব চক উৎপাত চক গাইছ Hello guys. बोल का परे रे सब लोग चोर पुलिस खेल रही है चोर ढूंढ रही है पुलिस कौन पुलिस कौन है वीरू पुलिस है और चोर को पकड़ो और गाइस मैं जज हूँ मैंने जज हुआ অসমীয়াত ক'ব আৰু হিন্দীতে কৈ আছো अच्छा ठीक है बताओ चिल्लर प्रति ये इसको ना अंडा है मंसूर बंसू को मैंने ऐसा नहीं सिखाई है ना तो तू खड़ा होगा आप डालो तेरे को इसका गिनती कर लेना ठीक है हाय मुख देखा माँ अंकल इधर देख लो एक बार आ गए बाय बाय आ जाना ठीक वाली बैग लेके हाँ मई में एक बार ऐसे पिक लेके जा रही है उसने आ जाना सब लोग फेवरेट आंटी सब गोला 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 हाय गोला भैया ठीक है जाओ आराम से हाजी साहब ओए हाजी साहब इधर ही रह जा क्या करना है यार ठीक है গাইছ ইমান দিন থাকি ফেলে আজি ঘৰলৈ গৈ আছোঁ ঘৰত গৈছোঁ ভালো লাগি আছে কিন্তু ইমান দিন থাকি ইয়াতে ইমান ভাল লাগিছে মানুহখিনিৰ কাৰণে আজি মনটো বেয়া লাগিছে আৰু এইখিনি ঠাই চাওকচোন ইমান ধুনীয়া দুখন পাহাৰৰ মাজেদি ইমান ধুনীয়াকৈ ৰাস্তাটো মানে যোৱা দিনাও দেখিছিলোঁ ভিডিঅ'টো কৰা নহ'ল আজি ৰখি আছোঁ ভিডিঅ'টো কৰিবৰ কাৰণে বহুত মজা লাগিছে আৰু এইখিনি ভিউ